নমস্কাৰ। আজি লাচিত দিৱস 400 বছৰীয়া লাচিতৰ জন্ম জয়ন্তীৰ উপলক্ষে সমগ্ৰ দেশতে এই লাচিত দিৱস উদযাপন কৰা হৈছে। আমি বিদ্যালয়েও এই লাচিত দিৱসটি আগতেও আমি উদযাপন কৰি আহিছোঁ আনুষ্ঠানিকভাৱে, কিন্তু এইবাৰ ব্যয়বহুলভাৱে আমি অৰ্থাৎ অকণমান প্ৰকাশভংগীৰে এই লাচিত দিৱসটো উদযাপন কৰিছোঁ। আমাৰ কাৰ্যসূচী এনেধৰণৰ আছিল: পথ সঞ্চলন, লাচিতৰ প্ৰতিছবি আকাৰ প্ৰতিযোগিতা, লাচিতৰ ওপৰত ৰচনা প্ৰতিযোগিতা আৰু বক্তৃতা প্ৰতিযোগিতা, লগতে এখন সভা। এই কাৰ্যসূচীৰে আমি দিনজোৰা নহয়, অৰ্থাৎ 2টা বাজিলৈকে আমাৰ কাৰ্যসূচী আছে। এই 2টা বাজিলৈকে হোৱা কাৰ্যসূচী 9 বজাৰ পৰা আৰম্ভ হৈছে। 9 বজাৰ পৰা আৰম্ভ কৰি আমি পথ সঞ্চলন সমাপ্ত কৰিছোঁ। ইয়াৰ পাছতে আমি পথ সঞ্চলনৰ পাছতে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। তাৰ পাছত এখন মুকলি সভা হ'ব আৰু মুকলি সভাৰ জৰিয়তে আমাৰ এই লাচিত দিৱস উদযাপনৰ কাৰ্যসূচী সমাপ্ত হ'ব। লাচিতৰ প্ৰতিছবিৰ প্ৰতি আমি পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন মাল্যাৰ্পণ হ'ব আৰু সন্ধিয়া ভাগত আমি সকলো ছাত্ৰ ছাত্ৰীক নিৰ্দেশনা দিম যে লাচিতৰ এই দিৱসত প্ৰত্যেকেই যাতে নিজৰ ঘৰত অলপ হ'লেও অনুষ্ঠিত কৰি এগছি প্ৰদীপ প্ৰজ্বলন কৰে প্ৰত্যেক ঘৰে ঘৰে। পথ সঞ্চলত আমাৰ 350 ছাত্ৰ ছাত্ৰীয়ে, অৰ্থাৎ 6ৰ পৰা 10ম শ্ৰেণীলৈকে থকা 350 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। যদিও 368 জন আছিল, কিন্তু 2-4 জন অনুপস্থিত, গতিকে 351 জনে মানে এই পথ সঞ্চলনত অংশগ্ৰহণ কৰিছে।